হয়, আজি এটা ফৰেষ্ট নিগমে এটা খুব ভাল পদক্ষেপ লৈছে। বিশেষকৈ আমাৰ হিউমেন এলিফেণ্ট কনফ্লিক্টৰ ওপৰত আজি বিভিন্ন আলোচনা হৈছে। আমাৰ বিশেষকৈ চুৰপাৰা এই অঞ্চলত আয়োজন কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ, কাৰণ এইটো অঞ্চলটো বেছিকৈ অসুবিধাত পৰে। বিশেষ সময়ত যোৱাকালিও দুজন মানুহ তেনেকুৱাকৈ অসুবিধা হৈছে। তাত কেইদিনমান আগতো এটা ঘৰ ভাঙিছে। তো এইটো অঞ্চলত আক্ৰমণৰ সংখ্যাটো বেছি হয়। তাৰ কাৰণে এইটো অঞ্চলত আজি এই মিটিংটো ৰখা হৈছে আৰু মানুহ আৰু হাতীৰ সংঘাত যাতে নহয়, কম কৰিব পাৰি, তাৰ উপায় কি কি আছে এই বিষয়ে আলোচনা কৰা হৈছে। আৰু এটা কমিটি আমি গঠন কৰি দিছোঁ এইটো অঞ্চলত। যেতিয়া সেই কমিটিখিনিয়ে যেতিয়া হাতী সোমাই গাঁৱত তেতিয়া কি কৰিব লাগে সেই বিষয়ে আমি ট্ৰেইন আপ কৰাওঁ আৰু ফৰেষ্টক ইনফৰ্মেশ্যন দি কিনে আমি হাতীটো কোম্পানী সোমাইছে, কেনেকৈ হাতীটো গাঁৱৰ পৰা ওলাই দিব পাৰি এই বিষয়ে আলোচনা কৰা হৈছে। তো আৰু আমাৰ মাজত আজি MLA মহোদয় উপস্থিত আছিলে, PCC চেয়াৰমেন মহোদয় উপস্থিত আছিলে। ভাল এটা পদক্ষেপ আজি পৃথিৱীত খালি ভগৱানে মানুহক জন্ম দিয়া নাই, শিল্পৰ পৰা লৈ কিনে হাতীলৈকে জন্ম দিছে। কিমান জীৱ অনুজীৱ আছে তাৰ কোনো সংখ্যা আমি ক'ব নোৱাৰোঁ। তো আমিও যাতে কোএক্সিষ্ট কৰিব পাৰোঁ, আমিও জীয়াই থাকিব লাগে আৰু অন্য জীৱ জন্তুও জীয়াই থাকিব লাগে। তাৰ কাৰণে মেইন পদক্ষেপটো মানুহৰে হয়, দায়িত্ব। মানুহে যদি ভালকৈ দায়িত্ব লৈ কিনে গোটেইখিনি কাম ঠিককৈ কৰে, তেতিয়াহ'লে মই ভাবোঁ যে আমাৰ এইটো পৃথিৱীত বাচি থাকিবৰ কাৰণে একো অসুবিধা নহয়।